নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। এয়া চাওক তামোলৰ কি কয় জাবৰৰ দলঙৰ পৰা আৰু মই আছোঁ বৰ্তমান বজালিত বন্ধুসকল। আৰু এটা মানে আজিৰ ভিডিঅ'টো হ'ল মানে এটা খানাৰ আয়োজন কৰা হৈছে বন্ধুসকল, মানে বজালিত। আৰু মই আহিছোঁ গোৱালপাৰাৰ পৰা। আৰু ইয়াতে মানে বিভিন্ন জিলাৰ মানে মানুহৰ সংমিশ্ৰণ হ'ব বন্ধুসকল। কাবে বঙাইগাঁৱৰ, কাবে সৰ্থেবাৰীৰ, কাবে নলবাৰীৰ বন্ধুসকল। আৰু খানাটোৰ আয়োজন কৰা হৈছে বন্ধুসকল, মানে এই ইউনিভাৰ্চিটি মানে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আমাৰ মানে কেইজনমান বন্ধু বান্ধৱীসকল লগ হৈ বন্ধুসকল। আৰু তাত আজি মানে আগদিনাই কি কয় ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু মোৰ লগত এয়া আছে মানে খানাৰ মানে আয়োজক কমিটিৰ মুখ্য উপদেষ্টা, মানে ঘৰতে হ'ব। অৰ্গেনাইজাৰ আহি আছে, এইয়াতো ৰখি আছোঁ, তাহাঁতে একদম বিল্ডিঙত আছে। অৰ্গেনাইজাৰ আহি পেলাই আমি যাম বজাৰ কৰিব। গতিকে আমি মানে আপোনালোকে আমাৰ লগত থাকি যাব। খানাটো আমি কিহেদি খাং বন্ধুসকল। আৰু বন্ধুসকল, এইটো ইউনিভাৰ্চিটিৰ জীৱনৰ শেষ খানা বুলি ধৰিব পাৰি বন্ধুসকল। আৰু বন্ধুসকল, এয়া হ'ল লিপিকা বন্ধুসকল, আৰু তাইৰ ঘৰৰ পাঠশালা বজালিত। আৰু নিকি বন্ধুসকল, তাইৰ ঘৰৰ সৰ্থেবাৰী বন্ধুসকল, কাঁহৰ শিল্প যে বনাই বন্ধুসকল, তাৰ পৰা আহিছে বন্ধুসকল। আৰু আমি বৰ্তমান বন্ধুসকল গোটেইকেইটাই লগ হৈ বন্ধুসকল যাং বন্ধুসকল কালিৰ কাৰণে মানে বজাৰ কৰিবলৈ বন্ধুসকল। আৰু আহি পালোঁ বন্ধুসকল এয়া চিনেমা হলৰ কাষত। আৰু এয়া পৃথ্বীৰাজ চৌহান চলি আছে বন্ধুসকল, সম্ৰাট পৃথ্বীৰাজ, অক্ষয় কুমাৰৰ চিনেমা, এয়া পাঠশালাৰ চিনেমা হলটো। আৰু বন্ধুসকল, আমি এখোজ দুখোজকৈ আমি চাৰিওজনে বন্ধুসকল মানে আপোনালোকক পাঠশালা বজাৰ দেখাম। আৰু এয়া SBI ATMৰ কাষত বন্ধুসকল, তাৰমানে গুগল পে' দিহে মানে পইচাটো তোলা হৈছিল তো বন্ধুসকল। গতিকে পইচাটো উলিয়াই লৈ আহি সেনে বন্ধুসকল আমি বৰ্তমান মানে গয়িং কৰি আছোঁ পাঠশালা এই দৈনিক বজাৰলৈ বন্ধুসকল। আৰু আমি এয়া বজাৰত প্ৰৱেশ কৰিলোঁ। এয়া জিকা, ভোল, লাও, কোমোৰাৰ মানে দোকানৰ সন্মুখেদি মানে এনেকৈ যাই আছোঁ বন্ধুসকল। আমিও অলপমান আলু, কচু, বেঙেনা, গাজৰ, মূলা অলপমান কিনিবলৈ বন্ধুসকল কালি আমি। আৰু বন্ধুসকল, এয়া হ'ল গল্লা ভাই আলু বাচি আছে। আৰু আলু বাচি সেনে আৰু দি পিঁয়াজ বাচি আছে নিকি মইনাই। আৰু তাৰপিছত এয়া হ'ল টেঙা বিলাহী অলপ ল'ব লাগিব মাংসত দিবলৈ, মাংস মানে মাংস। আৰু বন্ধুসকল, এনেকৈ আমাৰ বজাৰ কাৰ্য চলি আছে বন্ধুসকল। আৰু বজাৰ কাৰ্য চলি আমি মানে লাহে লাহে মানে ওলাবলৈ হ'ল, মানে আমাৰ বজাৰ শেষ হৈয়ে গ'ল বন্ধু। শেষত এইখিনি বজাৰ কৰিলোঁ। আৰু আমি বজাৰখিনি কৰি মানে আজি থৈ দিলোঁ। আৰু কালি আমি ৰাতিপুৱাই যাম বন্ধু। আৰু বন্ধুসকল, আজি ৰাতিপুৱাই গ'ল বন্ধুসকল। আৰু আজি যাম বন্ধুসকল খানা খাওঁ বন্ধুসকল। আৰু কালি গোটেই চিনাকি কৰি দিয়া নহ'ল, আৰু আজি চিনাকি কৰি দিম কোন জিলাৰ আছে বন্ধুসকল। গতিকে ইউনিভাৰ্চিটিত পঢ়িব আহিলে বহুত জিলাৰ মানুহ লগ পোৱা যায় দেই। আৰু বন্ধুসকল, এয়া হ'ল বঙাইগাঁৱৰ পৰা আহিছে আকাশ ৰাজবংশী, মানে বঙাইগাঁও মানুহটো জানাই। বাকী বৰ্তমান আমি মানে কালি বজাৰখিনি সম্পূৰ্ণ নহ'ল, আৰু মানে অলপ বজাৰ কৰিব আছে, মানে মাংস নিবা আছে মাংস। আৰু সেই মাংস আনবা আমি যাং আমি দুয়োটাই, না কি আকাশ? পইচাটো নাহে নেকি তোৰ? কইনা কাকলি আহিব। আৰু বন্ধুসকল, এইখন হ'ল চৰকাৰী এখন বিদ্যালয়। আৰু আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তাতে গাছ ৰুই আছে দেই। আৰু বন্ধুসকল, 500 আৰু 100 পাইছোঁ মাংস আৰু চিংৰা আনিবলৈ। আহি পালোঁ বন্ধুসকল বগা মুৰ্গীৰ দোকানত। মানে বন্ধুসকল, বগা মুৰ্গী বুজি পাইছেনে? বগা মুৰ্গী মানে হ'ল ব্ৰইলাৰ মানে হ'ল বগা মুৰ্গী। আৰু বগা মুৰ্গী আমি 2 কিলো লৈ যাম বন্ধুসকল মানে। আৰু লৈ আহি বন্ধুসকল আহি পালোঁ আমি চিংৰা নিবলৈ শীতলা ৰেষ্টুৰেণ্টত। আৰু চিংৰা লৈ আহি মানে 2 কিলো বগা মুৰ্গী এনেকৈ লৈ এখোজ দুখোজ কৰি যাই আছোঁ। আৰু আকাশৰ হাতত আছে চিংৰা আৰু কুৰকুৰি। আৰু চিংৰা আৰু কুৰকুৰি গৈ থাকোঁতে মানে গাড়ীখন লৈ আহি ছোৱালীহাতে গাড়ীখন লৈ আহিলে বন্ধুসকল। আজি প্ৰথমবাৰ ছোৱালী মানুহ গাড়ী চলাত উঠিম, মানে আগত যাব ছোৱালী, পিছত যাব ল'ৰা। আজি সৃষ্টি উল্টি যাব, ক'ৰ পানী ক'ত যায় ঠিক নাই বন্ধুসকল। জীৱনত প্ৰথমবাৰ আপি মানুহ গাড়ী চলাতে উঠিম। আৰু এয়া বন্ধুসকল ভট্টদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ ইউনিভাৰ্চিটি বজালিৰ কাষেদি আমি যাম বন্ধুসকল সেই ঠাইডোখৰ মানে সেই গল্লা ভাইৰ ঘৰলৈ। আৰু তাত হ'ব আমাৰ বৈদ্য আজিৰ এই বিখ্যাত 2 কিলো বগা মুৰ্গীৰ খানাটো। নিমন্ত্ৰণ কিবা কৰে? নিমন্ত্ৰণ কি দিওঁ? নিমন্ত্ৰণ আহিছে, ভাল লাগছে। আমাক ৰাস্তা দেখে দিবি ভাল কৰি। ৰাস্তাটো চিনি পাওঁ।
গা ধুই কিনে যাই গা চা নুধা কৰি ওলাইছা অতিথি নিবা ওলাইছা গা চা ধুৱাই নাই বন্ধুসকল আমি গাড়ী ষ্টাৰ্ট দিলোঁ বন্ধুসকল এয়া মানে ছোৱালীহঁতে গাড়ী চলাই আছে আৰু আগে আগে মানে সেই ৰঙা গাড়ীখনত সিহঁতে যাই আছে আৰু সেই বাইকেদি যোৱা ল'ৰা দুটো আমাৰ লগৰে চলি তাহোন মানে বাইকেদি যাইছে আৰু আমি 4জন যাই আছোঁ বাছেদি এই বাছ নহয়ে কাৰেদি যাই আছোঁ তাতে আৰু গাড়ী চলাই আছে ছোৱালীয়ে মানুহবিলাক আজি গাঁৱত ঘূৰি নাচালি সেই ৰক্ষা আৰু ৰাস্তাবিলাক চাওক কেনেকুৱা এটা ধুনীয়া যদিও গাঁৱত আহিছোঁ মানে চিনাৰীবিলাক ভাল লাগে মানে একদম লাডাখত যোৱাৰ নিচিনা লাগে কাশ্মীৰ আৰু বন্ধুসকল মানে আমাৰ অসমতে এই জেগাবোৰ ইমান ধুনীয়া আমি বিচাৰিব নাজানো আৰু সেইকাৰণে আমি বাহিৰত জাং কৰি থাকোঁ আজি আহি সঁচাকৈয়ে ভাল লাগি আছে ইমানেই ধুনীয়া আপুনিও এদিন আহিব এনেকুৱা গাঁৱৰ ভিতৰলৈ যদিহে আপোনাৰ ঘৰটো টাউন এৰিয়াত বা গাঁও এৰিয়াত থাকি বেয়া পায় তেতিয়াহ'লে এই ভিডিঅ'টো চাওক আৰু আপুনি অনুভৱ কৰক গাঁৱৰ ৰাস্তাও যে ইমান ধুনীয়া হৈছে আজিকালি আৰু মই এনেকৈ পিছত বহি আছোঁ আৰু আপোনালোকক এতিয়া দেখাম ড্ৰাইভাৰ মানে বাইদেউক আজি দেখাম আৰু এয়া চাওক ড্ৰাইভাৰ বাইদেউ আৰু এয়া হ'ল নেকি আৰু মই সেয়া পিছত আৰু বন্ধুসকল আজি কেনে আজি গাড়ী কাই চলি আছে দেখা পালি না গতিকে বন্ধুসকল মতিৰিটাও যদি গাড়ী চলাবৰ আহিলৈ বন্ধুসকল মই এনেকৈ বহি যাই থাকোঁ বন্ধুসকল ফুৰবা গেলি আৰু বয়সত আমি গল্লা ভাইৰ ঘৰত আহি পালোঁ আৰু আহি পাই আমাক বহিবা দিল আৰু গল্লাই অলপ লাজ কৰি আছে ঘৰটো লেতেৰা হৈ থকা বুলি কৈ আছে সি মানে মিস্ত্ৰী আপোনালোক নাই দামীও মাটিৰে মানুহ একো নহয় দে আৰু অৱশেষত আমাক চাহ খাবলৈ দিল আৰু চাহৰ লগত আমি চিংৰা লৈ আহিছিলোঁ আৰু গল্লাই নিজৰ মানে কিবাহৰ কাৰণে গল্লাই লৈ আহিছে আৰু আমাক গল্লা খাবলৈ দিল আৰু অৱশেষত আমি বহি আছোঁ আৰু এয়া পাৰ্থ প্ৰতিম লোকৰ মানে পাৰ্থ ভাই আহি ভাল আৰু এয়া হাই বুলি কৈ দিল আৰু আমাৰ বৰ্তমান ইয়াতে চলি আছে সেই শাক চব্জি কুটাৰ পৰ্ব বন্ধুসকল আমি 4জনে এয়া আমি বাহিৰতে বহিলোঁ আজি বৰষুণো নাহে আজি পানীও নাহে সেইবাবে আমি বাহিৰতে আমি বহি হেনে শাক আঞ্জা কুটাত ব্যস্ত আৰু এয়া লেচৰা টেঙা আৰু আলু এটা আৰু তিয়হ আৰু বাকী সকলোবোৰ লগ লাগে হেনে আজি এনেকুৱা খানাৰ আয়োজন চলি আছে এয়া পাৰ্থ আমাৰ ৰান্ধনি হেল্ল' মই যোগাৰী ইয়াতে কি হ'ব ইয়াতে সেই দালি বইল কৰিব দিছোঁ নেক্সট দালিখিনি বনাই লওঁ তাৰপিছত কিবা আইটেম আছে আপোনালোকক দেখাই থাকিম আমি আৰু বন্ধুসকল সেয়া ছোৱালীহাত বহি আছে আৰু ইফালে ধোঁঙা উজুৰি আছে বন্ধুসকল জুই পুৰা ভাল কৰি উঠা নাই আজি মাংস আঞ্জা খাই আজি ধোঁঙা নগন্ধালি ৰখা আৰু সিফালে আছে ঢেঁকী অৱশেষত সেই জুই অলপ উঠছে আৰু তাত দিল তেল নিমখ নহয় তেলৰ লগত পিঁয়াজ আৰু পিঁয়াজ দি হেনে পাৰ্থ ইদিৰ পাৰে সিদি ফুইকে আছে ধোঁঙা উঠি আছে বাছ চাটা আৰু এয়া গল্লা ভাইৰ মাকে আমাক মানে আম খাবলৈ দিলে আম বোলে ঘৰৰে গতিকে আমি আম বৰ্তমান খাই লওঁ কলপাতত আম খাৰ জুতিয়ে বেলেগ আৰু বন্ধুসকল এয়া পাৰ্থই পূৰা ৰান্ধি আছে বন্ধুসকল কিন্তু এটা কথা মই কওঁ এই পাৰ্থই যে মাংস ৰান্ধি আছে তাই কিন্তু মানে সি কিন্তু নিজে নাখায় বন্ধুসকল কেনেকুৱা মানে ল'ৰা হ'ব পাৰে মাংস বুলি ক'লে মানুহে পাগল হৈ যায় সি কিন্তু মাংস ল'ব মুখতে নিদিয়ে আৰু বন্ধুসকল আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস আছিল বন্ধুসকল 5 জুন আৰু আমি বিশ্ববিদ্যালয়ৰ মানে ইউনিভাৰ্চিটিৰ পৰা অহা বুলি গম পাই গল্লা ভাই দেউতাকে সিহঁতৰ গাঁৱত চলি থকা মানে গছ ৰোৱা পৰ্বত মানে মানুহকেইটা সোনকালে খবৰ দিয়ে যাতে আমি ইউনিভাৰ্চিটিৰ ছাত্ৰকেইটাও যাতে গছপুলিডাল ৰুই মানে চিনাকি এটা থৈ যাব পাৰোঁ বন্ধুসকল মানে আমিতো দুদিন পাছত নাহোঁ আৰু সিহঁতে যাতে আমাৰ গছপুলিডাল মানে দেখিলে মনত পৰে যে সিহঁতে ৰুই থৈ গৈছিল আৰু আমিও যাতে কেতিয়াবা আহিলে মনত থাকে আৰু বন্ধুসকল খুৰাহঁতে কিবা কয় আপুনি মনোযোগ দি অলপ শুনি বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলক পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু অনাগত ভৱিষ্যতৰ দিনত যাতে আমাৰ নিজৰীয়ৰ এই গাঁওখনত পদাৰ্পণ কৰি আমাৰ যাতে সেউজীয়া পৰিৱেশ উজ্জ্বল কৰি তুলিব পাৰোঁ গতিকে তাৰ কাৰণে আমি আশা ৰাখিছোঁ আৰু যিসকল শিক্ষাৰ্থীয়ে আজি আমাৰ ভট্টদেৱ ইউনিভাৰ্চিটিৰ পৰা ইয়াত উপস্থিত হৈছে এই ছাত্ৰসকলক আমি ভৱিষ্যতৰ দিনত তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ গাঁওবাসী হৈ আৰু তেখেতসকলক আমি এতিয়া আনুষ্ঠানিকভাৱে বৃক্ষৰোপণ কৰিবলৈ অনুৰোধ কৰিছোঁ
আৰু বন্ধুসকল আমি এনেকৈ গছপুলিডাল ৰুই আছোঁ বন্ধুসকল। মানে গছপুলিডাল এনেকৈ ৰুবলৈ আমাক সুবিধা দিয়াৰ বাবে গল্লা ভাই মানে দেউতাকক বা খুৰাক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ বন্ধুসকল। আমাক ছাত্ৰসকলক এনেকুৱা ধৰণৰ সুবিধা দিয়াৰ বাবে বন্ধুসকল। এনেকুৱা ধৰণৰ অভিজ্ঞতা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ বন্ধুসকল। ইমান আদৰ মানে মৰম আদৰ আমি মানে ছাত্ৰ বুলি গম পাই ইমান সোনকালে মানে আয়োজন কৰা হবে। আৰু বন্ধুসকল মানে আমি গছপুলিডাল ৰুই আহি এনে বন্ধুসকল এনেকৈ জিৰাই আছোঁ। আৰু মোৰ কেমেৰা দেখা পাই সকলোৱে পলাই বন্ধুসকল। মানে নতুন মানে ইউটিউবাৰ হ'লে বন্ধুসকল এনেকুৱাই অৱস্থা হয় বন্ধুসকল। কেমেৰাত কায়ো নুঠে বন্ধুসকল। আৰু অৱশেষত মানে মোক এক টুকুৰা বকি থকাৰ কাৰণে মাংস খাবলৈ দিলে। আঞ্জাত জোল হৈছে না হোৱা নাই, জোলহে বোলে, নিমখ হৈছে না হোৱা নাই। আৰু মই নিমখ হৈছে যদিও নহা বুলি কৈ দিলোঁ বন্ধুসকল। আৰু অৱশেষত ভাত হৈ গ'ল আৰু সকলোৱে মোক এৰি ভাত খাবা ধৰিল। তো মই তো কোনে খা আৰু মোৰ কাৰণে এনেকুৱা ভাত সাজি থৈ দিছে। আৰু ইয়াৰ চাওক ভাতত কি কি আছে। আৰু শেষত ভাত পানী খাই সেনে তামোল পাণ দিছে বন্ধুসকল। অসমীয়া মানুহ তামোল খাবাই লাগব। এসপ্তাহমান হ'ল তামোল খা নাই আৰু বহি আছোঁ বন্ধুসকল। আৰু বহি এনে জিৰে এনে আৰু আমাৰ মানে যাবলৈ হ'লে বন্ধুসকল। এয়া হ'ল কল্লা ভাইৰ ঘৰৰ বাহিৰৰ দৃশ্য বন্ধুসকল। ভাল লাগে বন্ধুসকল দেখোন। মানে সেই গাছবিলাকো আছে চোতালতে বন্ধুসকল। মানে ইউকেলিপ্টাছ নহয় কিবা গাছ আছিল নাজানো দে বন্ধুসকল। আৰু অৱশেষত আমি যাবলৈ ওলালোঁ। বাইক গাড়ী বল ওলাল বন্ধুসকল। আৰু আমাৰ বন্ধুসকল ড্ৰাইভাৰ ৰেডি পুৰা আগত বন্ধুসকল। দেখা নাই ড্ৰাইভাৰ পুৰা ৰেডি। আজিৰ দিনটো বন্ধুসকল সঁচাকৈ ভাল লগা দিন আছিল বন্ধুসকল। কেতিয়াও পাহৰিব নোৱাৰা বন্ধুসকল বিশ্ববিদ্যালয় জীৱনৰ ইউনিভাৰ্চিটি জীৱনৰ। গতিকে ভিডিঅ'টোৰ পৰা সামৰণি মাৰোঁ বন্ধুসকল এটা ধুনীয়া গানৰ সৈতে।